দেখছে গাইছ সি বোলে কেৰাহী দলো এই চাউৰ আছো ময়ো কেৰাহী দলো এনে খাই কি বনালা পগলাটোক প্ৰত্যেকবাৰে খামালো খানা খোৱাকে মাতা সেইটো কচোন পানী দি দিলা তই দেখা মেগী ভালকে বনাবি নে এটা নাজাৰা ভিউ হ'ব পাৰে নেকি এফালে পুৰা পানী যাই আছে এফালে জুই আমি এফালে খাম এফালে এইগিলা কি মজা ভিউ এফালে মাছ কি আপোনালোক আৰু সকলো ভাল আছে আপোনাৰ আছে বাবুল অসম এইটো হ'ল বাবুল অসমত 7 নম্বৰ ব্লগ হয় তো আজিৰ ভিডিঅ'টো হ'ব আছে মেগী চেলেঞ্জ কৰিম তো আজি আমি মানে ভকাৰ মই মেগী চেলেঞ্জ কৰিম আৰু ফাইনেলি ভকাৰ মোৰ চেনেলটো খুলি দিলোঁ তো এই ভিডিঅ'টো ডিছক্ৰিপশ্যনৰ লিংকটো থাকিব আপোনালোকে ছাবস্ক্ৰাইব কৰিব তো এতিয়া বলক মেগী চেলেঞ্জৰ ভিডিঅ' মোৰ ভকাটো খাম কেমেৰামেন এটা নিবি আছোঁ বিপ্লৱ পাক তো ভিডিঅ'টো চাই থাকক ইণ্টাৰেষ্টিং হ'ব এই ভিডিঅ'টো তো চাই থাকক তো গাইছ আপোনালোকৰ কাৰণে দোকান বন্ধ কৰি ভিডিঅ' বনাব আহিছোঁ আপোনালোকে ভিডিঅ'টো ছাপোৰ্ট কৰিব তো চাই থাকক তো বিপ্লৱৰ পাছখন নাই তো চাই থাকক এতিয়া চাল গেছি পৰীক্ষা ভাল ভিডিঅ' চাই থাকক অ গাছে বাছ ফাইনেলি বিপ্লৱক লগ পালোঁ এই খানা আজি পুৰা তো আজি আমি মেগী চেলেঞ্জ কৰিম কালি গেলে আমি তো সেইটো কথা কৈছিলোঁ না মানে আমি খানা খাম মাংস দি তো সেইবিলাক কিবা হ'ব আৰু সেইবিলাক চেলেঞ্জ আজি কৰা কথা আছিল কিন্তু মই কালি ভাইটিহঁতৰ পৰা আহিলে এতিয়া আৰু সেইবিলাক কৈ নাথাকোঁ আৰু বহুত দেৰি হৈ গ'ল 12টা বাজিল তো ভাবিলোঁ ডেইলি ব্লগ বনোৱাৰ কথা আৰু ফালে আমি এতিয়া নতুন চেনেলো খুলিলোঁ সেইকাৰণে ভাবিছোঁ মেগী চেলেঞ্জটো কৰি পেলাই ভিডিঅ'টো ষ্টাৰ্টো দিয়ে সেইটো চেনেলত আৰু এইটো চেনেলত ডেইলি ব্লগৰ কাৰণে কৰিব লাগে বাধ্যত তো কালি বাৰু চেষ্টা কৰিম মাংস দি খানা খাব তো এতিয়া চাই থাকক তো বলক এই ভকাটো ঘৰৰ পৰা কিবা অলপ বস্তু ল'ব আছে সেইকেইটা লৈ লওঁ ল'ব লাগিব ল'ব তো ভকাটো ঘৰৰ পৰা কিবা অলপ ল'ব আছে লৈ লওঁ এইটো ভকাটো গাইছ এইডোখৰ মানা আছে ঠিক আছে আম্বানী পুতে গৈ এতিয়া দি চাবি নেকি গাইছ চাবি হা এইটো গাইছ ভকাটো ঘৰ এয়া মায়েক তুমি মায়ে কি নাচ নেকি নে আছা এয়া দেখিছ এই ঘৰ এইটো ঘৰ ভকাৰ এইটো ভকাৰ ৰুম ভকাৰ তো ভকাৰ ব্লগবিলাকত দেখা পাবি আমি একে বনাব দিম দি আমি এটা সঁচা কথা কওঁ আমি এতিয়া চেনেলটো ভকাৰ নাম ভক চেনেলটোৰ নাম কি থৈছোঁ আমাৰ চেনেলটোৰ নাম কি থ'লোঁ ফাল্টু ব্লগ তো গাছ চলি যাওক আৰু ছাবস্ক্ৰাইবটো কৰি লওক ডেইলি ব্লগ দিব নোৱাৰিম কিন্তু আৰু স্কুল থাকিব প্ৰত্যেক দেওবাৰে দিবৰে ভিডিঅ' আহিব আৰু এইটো চেনেলটো ডেইলি 1 বছৰ ব্লগ দিম বুলি কৈছোঁ কিন্তু হেৰি চেনেলত নোৱাৰা আৰু সেইটো চেনেলত ডেইলি ব্লগ দিব নোৱাৰা তথাপি চেষ্টা কৰিম তো চাই থাক ভিডিঅ'টো মেচ ল জলেবি কি হেৰি মাথাত মাল নোহোৱা গাধা তোৰ দোকানটো ল'ব নোৱাৰিলি মই চবৰে ধৰি গাইছোঁ ভিক্ষাৰী বনাব উঠি গৈছে এতিয়া ভিডিঅ' চাই থাক ই কৈছে মোক নদখ তই গাছ এর নাম কি জানা লপলক মোৰ নাম মুস্তাকিন ৰহমান আৰু আজি আমি 20 টাকাত মেগী চেলেঞ্জ কৰিম খাবা গিলি সোনে 5 খাওয়া তাক 100 টকা দিয়া যাব শুনিলে নাই 100 টকা মই ঘূৰবে কৈ দিম যো মেচ লৈছে চাই দাও ফিকে ডাইৰেক্ট নদী পাৰ লগ পাম যোন হাৰে কি বান্ধাকবি খাবা লাগব বান্ধাকবি তুলি লৈ লৈছো ই খালা তো বলক ব্লক এই মই কেছে কেৰাহী আনো ল কেৰাহী চাওক নদী পাৰ ডাইৰেক্ট লগ পাম বস্তু পাৰা নাই একবাৰ মেচৰ কথা হলো পানী বটল কমা খুপাত লাগি মৰলি নদী পানী খাবা লাগব আমি বস্তু পাহৰিয়ে থাকো কত নতুনকে ঘৰ বনাই আছে মজা আৰু গোলাপ ফুলৰ পুলি মোক আছে ৰুম এনেকৈ কাকা পিছত এনেকৈ মোৰ অলপ লগাই ল'ম তো চাই দিয়ক ভাল লাগিছে মোৰটো বনাব ভিতৰত দেখিবা ভিতৰত ব্লগত দেখা পাব আমাৰ ব্লগত তো চেনেলটো ছাবস্ক্ৰাইব কৰক যোন কৰা নাই আৰু একবাৰ কৈছোঁ আমি যে মেগী চেলেঞ্জ কৰিব লাগে নদী পাৰত বলো আহক এতিয়া জুচ দেখছে গাইছ জুচ দেখছে কুকুৰটো দে বলো গাইস আজি আমি জিকলি একদম খানা খাবা দিন দখল দিয়া আজি মেগী আহক अच्छा ठीक है कैसे खाएंगे मैगी खाली আর ফুলকবি আর সাদা খাবা লাগবে একদম তুই জিকি লাগিছে এখন তো পাওয়া লাগবে গাইস এটা আমি ভকা খালি দেখছে গাইছ এটা এই কথা শুনছে নক আৰু হবু এটা গাইছে তেলৰ কথা হচ্ছি তাৰমানে কি তই তাৰমানে কিনো তই তাৰমানে
নকওঁ আৰু মেলখানে মেনেৰ আমি পাৰ হোৱাই নাই এই মাংনামাৰা নদী পাৰ হৈ গ'ল কলপাত আনবাইছোঁ সি কলপাত আনবাৰি গ'ল চাচোন লৈ আকৌ দি কাম যো দলে দি মাৰ খাবি লৈ আহ সি নিজে আনব আমি নদীটো পাৰ হৈ লওঁ সি আনব আমি নদীটো পাৰ হৈ লওঁ গাইছ তো গাইছ আমি অসমীয়া মানুহ অসম মানে আমি ডিচুত নাখাওঁ আমি কলপাতত খাম অসমীয়া মানুহ অসমীয়া গাইছ এৰা মোচান বেছি হে কি ক'ম দে গাইছ আৰু ভিডিঅ' চাই কলপাত আনব লাগে গাইছ বহুত নটাংকি চলি দে গাইছ দে কলপাত কি আনব দিছোঁ মানে একো এটা কাম নকৰে এই বস্তু তাতে থৈলে দে দে কলপাত কি লন যা শিকছি শিকক দে কলপাত মৰমাৰি হ'লে কল্পনা হ'ব মোৰে গাত দায় হ'ব তোৰ লগত যাব লাগিব দুখন ল খানান ভাল চালো এইলে ফাটছি ভাল চালো ওপৰখন ল'বি ন ওপৰখন এফালে খান খান আৰু খানান মই খান লৈছোঁ তই খানান কলপাত চলপাত ল'লো তই এতিয়া নদী পাৰ হ'ব লাগে একবাৰতে যাওঁতে ল বাৰু এত ধৰি আকৌ একবাৰ আহিব লগা হৈছে না আগে গেল না পাগলা তই চাই দিয়ক এটা বস্তু দেখো চাওক এই আল্লাহ মোক নিবিজে গাছ আহু আছে তো এইবিলাক ভালকৈ থৈ দিব লাগিব এতিয়া নদীটো পাৰ হৈ লওক গাছ চাই দিয়ক হেন্দি লৈ যাব দিছোঁ গাছ আমি ভাবছোঁ তলত নদীটোৰ কাষতে খাওঁ না নদীটোৰ কাষত খালি পানী পাম আৰু ইহঁতে কৈছে আগতে বোলে তাতে খাইছিল তাতে যাব দিছে তো ভাবছোঁ তাতে খাওঁ নে তাতে যাওঁ তো ভাবোঁ ৰ এনেই ডেকা কি কৰিম বুলি ভাবছা দে বলক নদীটো পাৰ হ'লে ভালকৈ যাব পৰিবি দে গাছ আমি নদীটো পাৰ হ'ল নহ'লে মোবাইল পৰব মানুহ পৰি পেলাই কৰিব না তো সিহঁতি মই নদী পাৰ হৈ আহিলোঁ তো এতিয়া কেৰাহীটো মাজি আছে অৱস্থা চাচোন দেওৰ মাংস বনাইছিল নেকি কেৰাহীৰ অৱস্থা মাজত হয় নাই সেনেকৈ নৰা আৰু মাছ অৱস্থা গাইছ দে মাজিলো আমি বহুত ভাবলোঁ ক'ত পাতিম মানে ন আমি ভাবছোঁ ওপৰত খাম বুলি কিন্তু এতিয়া খাম দি গাইছে এহেঁতি জেগাত উদ্যান পাতিব দিছোঁ এতিয়া উপায় নাই ওপৰত খালি ওপৰত হ'লেও ভাল লাগে ভিউ আছে কিন্তু তো আমি ভাবছোঁ তাতে খানাটো তাতে খাম আৰু এতে মজা এটা ভিউ থাকে নেকি এতে আমি খাই থাকিলোঁ এফালৰ পৰা আমি ভিউটো চাই থাকিলোঁ কি ধুনীয়া এটা ভিউ কি পৰিৱেশ ভিউ এটা এফালৰ পৰা নদী পানী বৈ থাকিব তাৰে মাজত আমি খাই থাকিম তো কিমান ধুনীয়া এটা ফিল তো সেইকাৰণে তাতে খাম তো এতিয়া কেইটাই মাজা হ'ল নাই অৱস্থাটো চাওঁ লগাইছে তোৰ অৱস্থা কেৰাহীটো চিকচিকি হোৱা নাই দেও মাংস বনালে নেকি উদং পাতিছে মজা ভালকৈ দিব ভিজি থাকিব ক'ত হ'ব নে ভিজি থাকিব দেখোন থৈ দিওঁ ভালকৈ তো অলপ ঠাণ্ডাৰ দৰে মেগীটো খাই পেলাই ভালে লাগিব কিন্তু মেইন গেছটো হৈছে যাতে গা ধুই যাব নোৱাৰিম তথাপি আমি ঠাণ্ডা লাগিলোঁ গাটো ধুম বাৰু তো ধুব পাৰোঁ আৰু এনেই জ্বৰ লাগি আছে যেতিয়া মন যা থুম এনেকৈ নুঠোঁ তোক চেণ্ডেল মাৰিব দিয়া নাই তোক মই কেৰাহীটো ভাল কৰিব দিছোঁ কেৰাহী হেৰি কৰ যেনেকৈ হেৰি কৰিছিলি নাচাকে গাইছ নাচাকে কেৰাহীটো ভাল কৰিব নলয় মাৰিয়ে তাৰমানে ভিডিঅ'টো শেষ হোৱা নাই ভিডিঅ'টো পাৰ্ট 2 থাকিব তো মই এইটো কালিৰ ব্লগটো দিলোঁ আৰু এই ভিডিঅ'টো এতিয়া কেইটা বাজি আপোনালোক চাই কওকচোন তো এইটো 5টা 7 হৈছে তো আজিনো মই ৰাতিপুৱা কিয় ভিডিঅ' আপলোড দিয়া নাই কাৰণ আজি আমাৰ কালি নহয় পৰহি গম পাব 7 তাৰিখে গম পাব কিয়নো মই আজি ভিডিঅ' দিয়া নাই মজা ধামাকা ভিডিঅ' এটা আহিছে 5টা 7 হৈছে আৰু আজি হ'ল 5 তাৰিখ আৰু মই ভিডিঅ'টো 7টা 8টা গ'লে ভিডিঅ'টো আপলোড হৈ যাব তো মোৰ এডিট কৰা কমপ্লিট হৈ গ'ল আৰু ভিডিঅ'নো কিয় পাৰ্ট 2 কৰিব লগা হ'ল গমে পাইছে মই 5 মিনিটৰ ওপৰত ভিডিঅ' নকৰোঁ তথাপি এই ভিডিঅ'টো 10 মিনিটমান হৈয়ে গ'ল হেনপাই আৰু এই ভিডিঅ'টো হৈছিল 24 মিনিটৰ আৰু এনেই ডেইলি ব্লগ দিয়া কথা তো একো নাই পাৰ্ট 2টো আহি যাব কালি আৰু এই ভিডিঅ'টোৰ আগত পুৰা ধামাকা হৈছে তো লগ পাম পাৰ্ট 2ৰ মাজলৈ তো আজিলৈ বাই